যদি কোনোবাই এনেকুৱা ভিডিও বনাব বিচাৰে তেনেহলে মই কেনেকৈ বনাই দেখাই দি আছো। প্ৰথমতে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব। এপ্লিকেশনটো প্লে ষ্টৰত পায়, মই ডেসক্ৰিপচনটো লিংকটো দি দিম বাৰু। এপছটো মই দেখাই দি আছো। এপছটো হৈছে এইটো এপছ, যেটো মাৰ্চ বুলি লেখা আছে। এইটো ওপেন কৰিব, ওপেন হ'ব দিয়ক। নেটটো লাগিব, নেটটো অন কৰি দিলো। ইয়াতে নেট স্লো হৈছে অলপ, সেইকাৰণে অহা নাই, আহিব বাৰু। এয়া আহি গ'ল, মানে চাওক আপোনালোকে বহুত এফেক্ট পাব। যেনেকুৱা ধৰণৰ এফেক্ট লাগে সেনেকুৱা ধৰণৰ এফেক্ট পাব। মই ইয়াতে এটা দেখাই দিছো, এইটো মই ওপেন কৰিলো। ইয়াত চাব পাৰে এনেকৈ আহিব। ইয়াতে মাৰি ইয়াতে ভিডিও মাৰি ইয়াতে ফটো ল'ব লাগিব। মানে আপোনাৰ হিচাপত কিমান 16টা ফটো ল'ব লাগিব। মই ফটোটো লৈ আছো। তারপর কনফার্মটো মাৰি দিলে হ'ল। আপুনি যিমান ফটো সিলেক্ট কৰিলে ল'ব পাৰে। ইয়াতে চাই 16টা ফটো লাগিব। ইয়াতে আহিব, চাব পাৰে। নেট স্লো কাৰণে নামটো আপুনি কাটি দিব পাৰে এনেকৈ। ঠিক আছে, আপোনালোকে কাটি দিব। এক্সপোৰ্টটো মাৰিব। এইবোৰ কিছুমান কিবা কিবি মানে এড আহে, এডবোৰ কাটি দিব। ভিডিঅ'টো সেভ হ'ল। সেভ হৈ আছে, ইয়াতে পাৰ্চেণ্টকে যাই আছে। ভিডিঅ'টো হ'ল বাৰু। ইয়াত আপুনি দিব পাৰে, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম য'ত দিয়ে দিব পাৰে, নিদিলে চেক কৰিব পাৰে। ভিডিঅ' সেভ হৈ গ'ল। ভিডিঅ'টো গেলাৰীতো পাব, MS প্লেয়াৰতো পাব। গৈ পিনি চালে হ'ল তাতে।